একদম পুৰা আসলি ভাৰতীয় বায়ু সেনা পুৰা গৰম হৈ আছে গাইছ। এই চাওক কিমান ডাঙৰ ডাঙৰ এটা টপ আছে 5 টকা। এই চাওক পাকিস্তানী পইচা। এইটো জুবিন গাৰ্গ। তো হেই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অপূৰ্ব ব্লগছ। তো মই আছোঁ বৰ্তমান ষ্টেডিয়ামত, মানে হঠাৎ আহিবলগীয়া হ'ল, মানে হঠাৎ আহি গ'লোঁ আৰু ভিডিঅ'টো হঠাৎ আৰম্ভ কৰিলোঁ। আৰু মোৰ পিছফালে চাওক কি বম প্লেন আছে, এইবিলাক চাওক ফাইটাৰ, মানে হেৰি এই টেংক বুলি যে কয়। মানে ইয়াত এটা উৎসৱ চলি আছে আৰু উৎসৱটোৰ নাম হ'ল পূৰ্বোত্তৰ স্বাভিমান উৎসৱ। মানে আৰ্মিবিলাকৰ চাগে কিবা এটা উৎসৱ, যিহেতু আৰ্মিবিলাকে ইয়াতে প্ৰেজেণ্ট আছে। লগতে এইবিলাক চাওক ফাইটাৰ প্লেন, হেলিকপ্টাৰ চাওক কিমান ধুনীয়া এটা, মানে আন্ধাৰ হৈ গ'ল। ভিডিঅ' বনোৱাৰ একো প্লেন নাছিল, কিন্তু ভিউ মানে দেখা পাই বহুত বেছি ভাল লাগিল। মানে হঠাৎ গম পালোঁ, এইমাত্ৰ গম পাই মানে ডাইৰেক্ট আৰু ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। চাওক টেংক প্লেন আৰু এইবিলাক আৰ্মি আছে আৰু এইবিলাক ধুনীয়া কিমান সজাইছে চাওক। আৰু আজি মানে এই আগত জুবিন গাৰ্গ অহাৰ কথা আছে, জুবিন গাৰ্গ লগতে প্ৰিয়ংকা ভৰালী আহিলে নেকি, মানে আমি এইমাত্ৰ আহিছোঁ, মাত্ৰ 5 মিনিট 2খন ফটো উঠিলোঁ। এতিয়া এই তাৰে ভিতৰত যাম, তাতে কিবা ফাংচন হৈ আছে, মানে বহুত হাল্লা হৈ আছে। ইয়াতো কিবা ফটো উঠি আছে। আৰু প্লেনখন চাওক একদম পূৰা আসলি নকলি নহয়, একবাৰ চুই দেখাম বলক। তো এইখন দেখা পাইছে কিমান ডাঙৰ ভাৰতীয় বায়ু সেনা। তো একবাৰ আমি লাৰি চাওঁ, পূৰা গৰম হৈ আছে গাইছ, পূৰা গৰম হৈ আছে। তো মোৰ লগত আছে নয়ন কেনে মানে নয়ন আৰু মই আহি গ'লোঁ হঠাৎ। চাওক চব মানুহ একদম ফটো উঠি আছে, যিহেতু একদম পূৰা ফাৰ্ষ্টৰ পৰা পাইছে না, একদম পূৰা ওচৰৰ পৰা লাৰিব পাইছে। তো চবেই ফটো পূৰা উঠি আছে। আৰু এইফালে চাওক কি ডাঙৰ টপ আপোনালোক গোটেইখিনি মই দেখাবলৈ চেষ্টা কৰিম। এইফালে চাওক কিমান ডাঙৰ টপ আছে এইবিলাক। আৰু ফিল্ডখনো কম ডাঙৰ নহয়। আৰু এইফালে বাজি গ'লে 5টা আন্ধাৰ হ'লে মানে, আৰু সেইখন এখন ফাইটাৰ প্লেন। আৰু অনুষ্ঠানটো মানে দিনৰ 11টা বজাৰ পৰা হৈ আছে। আমি মানে গম পোৱা নাছিলোঁ, এইমাত্ৰ গম পালোঁ, তো আহি গ'লোঁ। এই চাওক কিমান ডাঙৰ এটা টপ আছে। কিয় দেখা পাইছা কেইটা আছে? এই চাওক টপ 2টা টপ পাকিস্তানী পইচা নেকি? 50 টকা 5 টকা। এই চাওক পাকিস্তানী পইচা, কাৰেঞ্চি পাকিস্তানী মানুহ আহিছে। আপোনালোকক যে মই আজি এইটো ভিডিঅ'ত দেখাই আছোঁ, এইবিলাক তো এনেকুৱা ভিডিঅ' আপোনালোকে ক'ব লাগিলে নাপায়ে। মানে বহুত এইটো মানে উৎসৱটো মানে বহুত বছৰৰ মূৰত আহে নেকি, এনেকুৱা এটা শুনা পাইছোঁ। আৰু বহুত বেছি টকা খৰচ হৈছে এই, মানে যিহেতু ফাংচনো এইফালে পাতিছে, এইফালে মানে বহুত টকা খৰচ হৈছে। আৰু এইখন চাওক মানুহবিলাকে বহি ঘূৰাই আছে এইখন। আৰু এইখন চাওক আৰ্মি হেলিকপ্টাৰ, পূৰা মানুহ পূৰা ওচৰত পাইছে না, পূৰা ফটো উঠি আছে। আৰু এই ইণ্ডিয়ান আৰ্মি হেলিকপ্টাৰখনৰ দামটো চাওক 14.5 crore। শুনিবলৈ যদি সৰু, কিন্তু বহুত বেছি ডাঙৰ। তো এতিয়া ওপৰত হৈ আছে মেইন ফাংচন। তো এতিয়া আমি ওপৰলৈকে উঠি যাওঁ। ইয়াতে মানে ইমানে ডাঙৰকৈ মানে গান বাজি আছে, মই গানটো আপোনালোক শুনাব নোৱাৰোঁ, কাৰণ ভিডিঅ'টোত লাগি যাব কপিৰাইট। আৰু এইফালে চাওক মানে নাচ গান হৈ আছে, লাইটৰ এটা ডেক'ৰেশ্যন চাওক না কি বনাইছে। আৰু চাৰিওফালে একদম পূৰা মানুহ বহি আছে। আৰু ষ্টেজখন মানে ইমানেই বেছি দূৰত দিছে, যোনে মানে ষ্টেজখন উঠে তাকতো একদমেই দেখা নাপাব। এতিয়া যে জুবিন দা উঠিব অলপ দেৰিকৈ, দেখাই নাপাব, একদম পূৰা এই পিপৰা দৰে দেখা পাব। তো টিভি এটা লগাই দিছে, টিভিটোতে দেখা পাব, আপোনালোকেও চাওক। আৰু জুম কৰিলেও মানে দেখা নাপায়, আৰু ইমানেই বেছি দূৰত মানে ষ্টেজখন আছে। আৰু এতিয়া উঠিব ৰ'ব, মামা উঠিব, মামাই অলপ ভাষণ দিব। মামা উঠাৰ আগতে এইফালে ইয়াৰ প্ৰিয়ংকা ভৰালী। তো এইফালে ভাষণ দি আছে আমাৰ মৰমৰ মামাই। তো মামাই দি আছে ভাষণ, কিন্তু সেইখন ষ্টেজত দিয়া নাই, ষ্টেজ দুখন আছে। এইফালে চাওক, এইফালে আৰু এখন ষ্টেজ আছে ভিতৰত দেখি। তো এইফালে মামাই ভাষণ দি আছে, আৰু সেইখন ষ্টেজতে মানে জুবিন দাহঁতে মানে গান গাব। আৰু চাওক না লাইটিঙৰ কি পৰিৱেশ, একদম পূৰা অদ্ভুত লাগছে কিন্তু কিবা এটা। আৰু ইয়াতে চব সংস্কৃতিৰ মানুহবিলাক আছে, অসমীয়া হওক, বড়ো হওক, কছাৰী হওক। তো সিহঁতৰে চববিলাক মানে ধৰক ডেন্সবিলাক দেখাই আছে আৰু। আপোনালোকে সেইটো ফিলিংছ ল'ব নোৱাৰিব যোনটো মই এতিয়া ভিডিঅ' কৰাৰ টাইমত লৈ আছোঁ গাইছ। বিশ্বাস কৰক, মই গাৰ নোম শিয়ৰি গৈছে, এনেকুৱা দৃশ্য দেখাইছে। চাই থাকক এতিয়া কি দেখাই আছে আগত।
গাইজ সঁচাকৈ মানে কি ক'ম মানে একদম সপোন সপোন লাগিছে আৰু এতিয়া চাওক আমি পিকচাৰ বাকী আকাশত কিবা কিবি দেখাব যাব লাইটিঙেদি ভাই নাজানো গাইছ আপোনালোকে কেনেকুৱা পাই আছে কিন্তু ৰিয়েলত আহিলে আপোনালোকে গম পাব কেনেকুৱা লাগিল হয় এটা মানে কি ক'ম আৰু বহুত বেছি অদ্ভুততকৈ অদ্ভুত তো এতিয়া হৈ গ'ল এতিয়া জুবিন দা আহি আছে আপোনালোকে চাব লাগে প্ৰায় 100টাতকৈও বেছি হ'ব চাওক কিদৰে একদম পূৰা স্কাই চতুৰাই আছে গাইছ এইটো জুবিন গাৰ্গ ভাই চাহেব কিন্তু দেখাই নাপায় জুম কোৱালিটিটো বাদেই দিয়ক ষ্টেজখনেই বহুত দূৰ এইটো জুবিন চাওক আমি ভালকৈ দেখা পোৱা নাই এই টিভিত সৰু সৰু দেখা পাই আছোঁ এই টিভিটোতে যে চাই আছোঁ এইটো সৰুকৈ জুবিন গাৰ্গ কল্পনা মৰে তাপনা তুলসী মোৰ মনৰে কল্পনা জেতুকা মৰে তাপনা তুলসী চব মানুহ তাৰলৈ আগত চাব চাই আছে তেনেকৈ দৌৰি দৌৰি ফিল্ডখনত যাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু একদম বেয়া কপাল গেট মাৰি দিলে গাইছ গেট মাৰি দিলে কিছুমান সোমালে একদম মনে মনে একদম এইফালে চব পুৰা গান গাই আছে তো গাইজ দেখা পাইছে এইফালে জুবিন দাই পুৰা গান গাই আছে আৰু আমাৰ এইফালে পুৰা ফটোশ্বুট হৈ আছে চচমা টচমা লৈছে হিৰোৱে পুৰা চলা তলা খুলি দিছে ভাই আৰু এইফালে চাওক ওচৰৰ পৰা যদি চাবলৈ খোজে এনেকৈ চাব লাগিব লুকটো কেনেকুৱা লাগিছে ক'ব গাইজ মন নহয় এই এপিছডটোৰ বিলকুলত জুবিন দা চাগে গ'ল এতিয়া এইটো ঘৰটোতে গাড়ী জুবিন দা আছে আৰু এইখনে চাওক জুবিন দা গাড়ী এইটো ৰুমটোতে আছে জুবিন দা এতিয়া ওলাব অলপ পিছত আৰু গাড়ীখনত যাব এইখন জুবিন দা গাড়ী আপোনালোকে চিনিয়ে পায় বহুত বেয়া জুবিন দা জুবিন দা জুবিন দা জুবিন দা বাই বাই জুবিন দা বাই বাই লাভ ইউ জুবিন দা জয় জুবিন দা জুবিন দা বাই বাই গোল বাই বাই টাটা গুড বাই গয়া